আগত বিটিসি নির্বাচন 7 তারিখে হব আপোনালোকৰ আপুনি যেহেতু এজন ক্যান্ডিডেট হিচাপে আপুনি বৰ্তমান যেটো অংক যেটো সুনামি আহি আছে ইউপিপিএলৰ ইয়াৰ ক্ষেত্ৰত আপুনি কি হ'ব নমস্কাৰ মই অহা 7 ডিসেম্বৰত বিটিসি নিৰ্বাচন হ'বলৈ গৈ আছে এই নিৰ্বাচনত মই 32 নং ভেৰগাঁও সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হ'ব এই যেটো সুনামিৰ কথা কৈছে হেতু ইউপিপিএলৰ সুনামি আজিও মোৰ জইন হৈছে মোৰ লগত মানে বিপিএ বিজেপি বিভিন্ন দলৰ পৰা জইনিং হৈ আছে তেখেতসকলে পৰিৱৰ্তনটো বিচাৰিছে উন্নয়নটো বিচাৰিছে শান্তিটো বিচাৰিছে একতাটো বিচাৰিছে আৰু তাৰ কাৰণে ইউপিপিএলত যোগদানটো অকল ভেৰগাঁও সমষ্টি নহয় 40টা সমষ্টিটো চলি আছে আৰু মই নিজৰ সমষ্টিত বেছি দেখা পাইছো আৰু তেওঁলোকে মোৰ ওপৰত ভৰসা আৰু আশা ৰাখিছে গতিকে যেটো সুনামি আহিবলগীয়া এই সুনামিত ইউপিপিএলৰ জয়ী হোৱাটো নিশ্চিত আপোনালোকৰ সমষ্টিতকে ভোটাৰ কিমান আছে আৰু তাৰ পিছত এক্সাক্ট পোল কিমান হ'ব আপুনি কিমান ভোট পাই জয়ী হ'ব আমাৰ সমষ্টিত 56000ৰ অকমান বেছি আছে 56000 মানে 773 আমাৰ সমষ্টিত আছে আৰু এই সমষ্টিত যিখিনি ভোটাৰ্স ৰাইজ এই ভোটাৰ্স ৰাইজৰ লগত আমাৰ কথা পতা হৈছে আমাৰ পেজ হেড আছে আৰু পেজ হেড বিলাকৰ যেটো সমীক্ষাত ওলাইছে আমাৰ এক মাহ আগতে 31000 ভোট পাই পেলে এক মাহ আগত আমাৰ জিকি যাওয়াটো খাটাং আছিল কিন্তু এক মাহ যেটো 30 দিন হে 30 দিনত আমাৰ ডেইলি 200-300 কে জয়নিং হৈ আছে আজিও ৰাতিপুৱা মোৰ ঘৰতে মানে 50 জন মানুহ জয়নিং হৈছে আৰু পিছপিলা লাগে আৰু 150 জন মান জয়নিং হ'ব যোৱা কালিও জয়নিং হৈছে হিচাপে আমি 31000 তো আমাৰ এক মাহ আগত আছিল বা 1.5 মাহ আগত আছিল এই এক মাহ 1.5 মাহ ভিতৰত আমি আৰু মানে 4000 মান ভোট আমাৰ বাঢ়িছে গতিকে 35000তকৈ অধিক ভোট পাই পেলে মই ভেৰগাঁও সমষ্টিৰ পৰা জয়ী হোৱাটো নিশ্চিত হৈছে এই বিলি দেখা গৈছে ৰাষ্ট্ৰীয় দলসমূহ বিটিসিত বাহৰ পাতিছে আৰু বিটিসিত বহুখিনি প্ৰচাৰ চলি আছে দেখা পাইছো বিগত সময়ছোৱাত 15টা বছৰ বিপিএফ ৰাজত্ব কৰিলে সেইখিনি সময়ত তেওঁলোকে প্ৰচাৰ কৰিবলৈ কোড আছিল ইয়াৰ ধাৱমান আপুনি কি বুলি ভাবে না হেতু সম্পূৰ্ণভাৱে ৰাষ্ট্ৰীয় দলবিলাকৰ ৰিহাৰ্সল হেতু আসলতে আমিও আচৰিত হৈছো যে বিগত দিনবিলাকত তেওঁলোকেও বিটিসি নিৰ্বাচন বিলাকক গুৰুত্ব দিয়া নাছিল কিন্তু এবাৰ গুৰুত্ব দিছে এটা আমি অনুমান কৰিছো হয়তো তেওঁলোকৰ অল আসামৰ ভিতৰত আপাৰ আসামৰ হয়তো তেওঁলোকৰ ভেটি হিৰৱাইছে যাৰ বাবে আমাৰ এই বিটিআৰ অঞ্চলত তেওঁলোকে হুমাই পেলে সুযোগ লৈ পেলে কাৰণ আমাৰ এই অঞ্চল বহুত পিছপৰা অঞ্চল মানুহখিনি সহজ সৰল সেই হিচাপে তেওঁলোকে আমাৰ মানুহক অলপমান মানে ফুসলাই পেলে নিব পাৰো নাকি হে এটা টাৰ্গেট ৰাখিছে আৰু হেতু সম্পূৰ্ণ ৰিহাৰ্সল বুলি মই ভাবো কাৰণ তেওঁলোকে 2021 ৰ কাৰণে টাৰ্গেট লৈ আছে আৰু আমাৰ বিটিআৰত ৰাষ্ট্ৰীয় দলে কোনো মতে সরকার গঠন কৰিব নোৱাৰে তেখেতসকলক আমাৰ অঞ্চলৰ ৰাইজ নিবিচাৰে আমাৰ ৰাইজ আমাৰ বিটিআৰবাসী বিচাৰে থলুৱা ৰাজনীতি আমাৰ মানে অঞ্চলৰ ৰাজনীতি অঞ্চলৰ কাম কৰিব কাৰণে অঞ্চলৰ সিদ্ধান্তবিলাক ল'ব কাৰণে অঞ্চলিক ৰাজনীতিহে কাম কৰিব পাৰে গতিকে আমাৰ ৰাইজে বিশ্বাস আছে ইয়াত আমাৰ বিটিআৰত বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি গাড়ী লৈ হেলিকপ্টাৰ লৈ আহিলেও ইয়াত মানুহখিনিৰ ভোট জয় কৰিব নোৱাৰে গতিকে ৰাষ্ট্ৰীয় দল ইয়াত মানে কোনো দিনা সরকার গঠন কৰিব নোৱাৰে তেওঁলোকে ইয়াত কাম কৰিব নোৱাৰে এই কাৰণে তেওঁলোকে আমাৰ সাধাৰণ ৰাইজৰ পৰা মানে মন জয় কৰিব পৰা নাই সময় কম তথাপিও আপোনাক আহ্বান কৰিব বিচাৰিছো যেহেতু 7 তাৰিখে আপোনাৰ এখন পৰীক্ষা আছে যেটো পৰীক্ষা আপুনি উত্তীৰ্ণ হোৱাৰ কথা আপুনি ভাবি আছে তেনে ক্ষেত্ৰত আপোনাৰ সমষ্টিবাসী ৰাইজক কি বুলি আহ্বান কৰিব মই বিনম্ৰভাৱে সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মীয় সকলো ইন্টেলেকচুৱেল যেমানখিনি আছে সাধাৰণ ৰাইজ যেমানখিনি আছে সকলোকে মই আহ্বান এটা ৰাখিব বিচাৰিছো যেহেতু 15 বছৰ বিপিএফক ভোট দি পেলে মানে চালে মাত্ৰ 5টা বছৰ ইউপিপিএলক চাও বিজেপিৰ কৰ্মীবিলাককো মই অনুৰোধ জনাব বিচাৰিছো কংগ্ৰেছৰ খিনিও মই অনুৰোধ জনাব বিচাৰিছো বিপিএফৰ কৰ্মীবিলাককো মই অনুৰোধ জনাব বিচাৰিছো 5টা বছৰ ইউপিপিএলক চাও তেওঁলোকে বিবেচনা কৰি পেলে সবে যাহাতে 7 তাৰিখত ট্ৰেক্টৰৰ ছবি ভোট দান কৰে মই তাকে অনুৰোধ জনাইছো শেষত আমাৰ ভেৰগাঁও সমষ্টিত যেমানখিনি ধৰ্মীয় অনুষ্ঠান আছে যেমানখিনি জাতীয় সংগঠনবিলাক আছে তেখেতসকলে যাহাতে বিবেচনা কৰি পেলে যি দলে বাস্তৱ কাম কৰিব ওলাইছে যি দলৰ নেতাই ভিজন আছে মানে যি দলৰ নেতাই পৰিকল্পনা আছে যি দলৰ নেতাই একত্ৰিত কৰি পেলে উন্নয়ন কাম কৰিব বিচাৰিছে সেই দলৰ নেতা হ'ল প্ৰমোদ বড়ো ছাৰ তেখেতক চাই পেলে তেখেতৰ আদৰ্শটো সন্মান জনাই পেলে যাহাতে ইউপিপিএলৰ প্ৰতিগৰাকী মানে প্ৰাৰ্থীক
যাতে সহায় সহযোগিতা কৰে আৰু আমাৰ 32 নং ভেৰগাঁও সমষ্টিটো মোক ইউপিপিএলৰ প্ৰাৰ্থী হিচাপে চব ৰাইজক ট্ৰেক্টৰৰ ছবি ভোট দিবলৈ যাতে আহ্বান জনায় মই তাকে শেষত আহ্বান জনাইছোঁ।